সপোনত সাপ দেখিলে কি হয়? সাপ দেখাৰ বিভিন্ন অৰ্থ আছে। সপোনত সাপ দেখাটো শুভ নে অশুভ? পিছে সেয়া নিৰ্ভৰ কৰিব আপুনি সপোনত সাপডাল কি পৰ্যায়ত দেখিছে। মানুহৰ মাজত সাপ দেখাক লৈ বিভিন্ন কথা প্ৰচলিত হৈ আহিছে। সপোনত সাপ মাৰিলে সপোনত বহুতো সাপ একেলগে আবিৰ্ভাৱ হোৱাটো অশুভ, কিন্তু যদি আপুনি সপোনত সাপক হত্যা কৰে বা আঁতৰাই দিয়ে এয়া শুভ বুলি গণ্য কৰা হয়। সাপে আপোনাক সপোনত দেখিলে, যদি এডাল সাপে আপোনাক সপোনত প্ৰায় দেখে তেন্তে এয়া অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাৰে। অদূৰ ভৱিষ্যত আপোনাৰ লগত এনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱাটো সূচায়। সপোনত সাপৰ পাছে পাছে দৌৰাটো অশুভ বুলি গণ্য কৰা হয়। সপোনত সাপে খুটিলে, যদি আপোনাক সপোনত সাপে খুটিছে তেন্তে এয়া অৰ্থ হৈছে আপুনি সোনকালে অতি ভয়ানক ৰোগত আক্ৰান্ত হ'বলৈ গৈ আছে। মৃত সাপ দেখিলে, সপোনত যদি আপুনি মৃত সাপ দেখে তেন্তে এইটো শুভ বুলি গণ্য কৰা হয়। যদি আপুনি সপোনত এডাল মৃত সাপ দেখিছে তেন্তে এয়া অৰ্থ হৈছে যে আপুনি ৰাহুৰ দুখ কষ্ট ভুগিছে আৰু এতিয়াৰ পৰা আপোনাৰ ভাল সময় আহিছে। সাপৰ দাঁত দেখিলে, সপোনত সাপৰ দাঁত দেখাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে এই সপোন দেখাৰ পিছত কেইবাদিনৰ বাবে খুবেই সাৱধান হ'ব। সাপ নেউলৰ যুদ্ধ দেখিলে, আপুনি যদি সপোনত এডাল সাপ আৰু নেউলৰ যুদ্ধ দেখিছে তেন্তে এইটো অত্যন্ত অশুভ। এনে সপোন দেখিলে আপুনি আইনী ফান্দত পৰি আদালতলৈ যাব লগা হ'ব পাৰে। যদি আপুনিও কেতিয়াবা সপোনত সাপ দেখিছে তেনেহ'লে কি পৰ্যায়ত সাপ দেখিছে সেইটো কমেণ্ট বক্সত নিশ্চয় লিখি দিব।